সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মাছ প্ৰজাতি হৈছে এয়া চন্দা মাছ আৰু চন্দা মাছ বৰ্তমান আমি দি আছো। এয়া হৈছে আমাৰ নলবাৰী জিলাৰ খকৰাপাৰ থানাৰ অন্তৰ্গত খাটিকুছি পঞ্চায়তৰ পানীমাছকুছি আৰু আমাৰ এই বৃহৎ অঞ্চলটোত কেৱল মাছহে উৎপাদন হয়। আপোনালোকে অসমৰ যিকোনো প্ৰান্তৰ পৰা আমাক যোগাযোগ কৰিব পাৰে। আমি এয়া সুলভ মূল্যত দি আছো আৰু বৰ্তমান আজি আমাৰ এই মাছখিনি আমি নেটিং কৰি এওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি আছো, কি অৱস্থা হৈ আছে। অসমৰ যিকোনো প্ৰান্তৰ পৰা আপোনালোকে যোগাযোগ কৰিব পাৰে। 50 কেজিৰ ওপৰত হ'লে আমি এয়া মানে হোলচেল ৰেটত দি আছো আৰু 50 কেজিতকৈ তলত হ'লে সেয়া আমি দামটো মানে চাই ল'ম, বিবেচনা কৰিম। আৰু এয়া হৈছে মাছৰ সাইজ প্ৰায় কেজিত 500-600 লাইনৰ আছে, 250-300 লাইনৰ আছে। আপোনালোকৰ যিকোনো সাইজৰ চন্দা মাছ লাগিলে আমাক যোগাযোগ কৰক। আমি ডেলিভাৰী কৰাৰ লগতে আপোনালোকে নিজে আহিও লৈ যাব পাৰিব। এয়া আমি এক জেগাত আজি পঠাই আছো। এয়া তামোলপুৰ হৈ ৰৌতা পঠাম, প্ৰায় 10,000 পোনা যাব। এনেকৈ আমি অক্সিজেন পেকেট কৰি আছো আৰু অসমৰ প্ৰতিখন জিলাত আমি এয়া মাছ ডেলিভাৰী কৰাৰ ব্যৱস্থা ৰাখিছোঁ। আপোনালোকে আমাক সকলোৱে যোগাযোগ কৰিব পাৰে, পোনপটীয়াকৈ আমাক যোগাযোগ কৰক। আমি আপোনালোকক সুলভ মূল্যত, যিহেতু মাছটো আমি নিজে উৎপাদন কৰোঁ, কলকাতাৰ পৰা আমি স্পন আনি, সেয়েহে আপোনালোকে পোনপটীয়াকৈ আমাক যোগাযোগ কৰিব পাৰে। মাছটো আমি আপোনালোকে নিজে আহি লৈ যায় বা ডেলিভাৰী কৰাব লাগে, আমি সকলো ব্যৱস্থা ৰাখিছোঁ। আৰু এনেকৈ আমি পেকেন কৰি আজি ৰৌতাত পঠাম। এয়া চাওক পেকেন হৈ আছে। যিহেতু আমাৰ ওচৰৰে জেগা হয়, প্ৰায় 30 কিলোমিটাৰ জেগা, এয়া এনেকৈ আমি ই ৰিক্সাত এনেকৈ ডেলিভাৰী কৰাম। তো ধন্যবাদ, আপোনালোকে সকলোৱে যোগাযোগ কৰিব, আশা ৰাখিছোঁ।